নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ যুগুতোৱা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। গতিকে বেছি সময় পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বায়োমেট্ৰিক অবিহনে বন্ধ হ'ব ৰাজসাহায্য। এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ খবৰ জনাবলৈ লৈছোঁ। আপুনি চিলিণ্ডাৰৰ সৈতে সংযোগ কৰিছেনে আপোনাৰ বায়োমেট্ৰিক? যদি বায়োমেট্ৰিক আপুনি সংযোগ কৰা নাই তেন্তে এই বিশেষ খবৰটো জানি ৰাখক। বায়োমেট্ৰিক অবিহনে বন্ধ হ'ব নেকি ৰাজসাহায্য? এই প্ৰশ্ন উত্থাপন হৈছে এতিয়া। যদি আপুনি আপোনাৰ চিলিণ্ডাৰৰ সৈতে সংযোগ কৰা নাই আপোনাৰ বায়োমেট্ৰিক, তেন্তে অতি শীঘ্ৰেই বায়োমেট্ৰিক সংযোগ কৰক, কিয়নো বায়োমেট্ৰিক অবিহনে আপোনাৰ ৰাজসাহায্য বন্ধ হোৱাৰ সম্ভাৱনা আছে। আজিৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ। ৰেচনৰ দোকানীয়ে মানি চলিব লাগিব বহুকেইটা নিয়ম। কি কি নিয়ম মানি চলিব লাগিব ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। হাতত মাত্ৰ আছে 5 দিন। দৰ্শকসকল, 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল। ৰেচন নাপালেই আপুনি অভিযোগ দাখিল কৰিব পাৰে। আপুনি লিখি লওক দুটাকৈ ফোন নম্বৰ। দুটাকৈ ফোন নম্বৰ আপুনি মনত ৰখা অত্যন্ত জৰুৰী। ফোন নম্বৰ দুটা হৈছে 180034536111 আৰু 1967। এই দুটা ফোন নম্বৰতে আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইবাটাও নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি লাভ কৰিব ৰেচন। আপুনি মনত ৰাখিব লাগিব যে ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়তে আপুনি দিব লাগিব ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰচিদ। EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ অতিৰিক্ত চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰিব লাগিব আৰু ৰেচন সংগ্ৰহ কৰাৰ লগতে ৰচিদ সংগ্ৰহ কৰিব লাগিব। 1 পৰা 10 তাৰিখলৈ দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ বিজ্ঞাপন। ৰেচন নাপালেই আপুনি অভিযোগ দাখিল কৰক দিয়া নম্বৰত। শীঘ্ৰেই বন্ধ কৰক যুদ্ধ। ইজৰাইলক নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় আদালতৰ। সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। ইজৰাইলক শীঘ্ৰেই যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে আন্তঃৰাষ্ট্ৰীয় আদালতে। ৰাফাত সৈন্য অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ইজৰাইলক। ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন কৰিছিল দক্ষিণ আফ্ৰিকাই। 15জনীয়া ন্যায়াধীশৰ ভিতৰত 13গৰাকীয়ে ইজৰাইলৰ বিৰুদ্ধে ৰায় দিছে। ICJৰ ৰায়ৰ পিছতো ৰাফাত আক্ৰমণ অব্যাহত ৰখা হ'ব বুলি হুংকাৰ দিছে ইজৰাইলে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ ইজৰাইলৰ বিত্তমন্ত্ৰীৰ মন্তব্য। অস্তিত্ব ৰক্ষাৰ বাবে এতিয়া ইজৰাইলে যুদ্ধ কৰি আছে। আক্ৰমণ বন্ধ কৰিবলৈ উপদেশ দিয়াসকলে ইজৰাইল ধ্বংস হোৱাটো বিচাৰে। স্বাধীনতাৰ বাবে ইজৰাইলে যুদ্ধ অব্যাহত ৰাখিব। হামাছৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে ইজৰাইলে। প্ৰচণ্ড গৰমত ৰাজ্যত 3জনকৈ লোকৰ মৃত্যু হৈছে। এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰমৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। প্ৰচণ্ড গৰমত ৰাজ্যত 3জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে। হিটষ্ট্ৰক হৈ প্ৰাণ হেৰুৱাইছে লোককেইজনে। গোৱালপাৰাৰ ৰংজুলিত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নকুল দাস, আব্দুৰ ৰহমান আৰু তৰুলতা নাথৰ মৃত্যু হৈছে। প্ৰচণ্ড গৰমৰ ফলত ঢলি পৰিল লোককেইজন। পুৱা কাম কৰি থকা অৱস্থাত মূৰ ঘূৰাই বাগৰি পৰে নকুল দাস। কিছু সময় পিছতেই মৃত্যু হৈছে লোকজনৰ। চাইকেল চলাই বজাৰলৈ যাওঁতেই মূৰ ঘূৰাই বাগৰি পৰাত মৃত্যু হৈছে আব্দুৰ ৰহমানৰ। আজি উৎকট গৰমে দখিছে ৰাজ্যবাসীক। 5 পৰা 7 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ল'ৰা সন্তান বিচাৰি পত্নীৰ পেট ফালিছে স্বামীয়ে। এক জঘন্য কাণ্ড সংঘটিত হৈছে। দৰ্শকসকল, ল'ৰা সন্তান বিচাৰি পত্নীৰ পেট ফালিছে স্বামীয়ে।
ঘটনাটোৰ সবিশেষ জনাই আছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। ল'ৰা সন্তান বিচাৰি 8মহীয়া গৰ্ভৱতী পত্নীৰ পেট ফালিছে স্বামীয়ে। অভিযুক্ত স্বামীক আজীৱন কাৰাদণ্ড বিহিছে আদালতে। 2020 চনৰ ছেপ্টেম্বৰত অভিযুক্ত পান্নালালে আক্ৰমণ কৰিছিল পত্নী অনিতাক। 8 মাহৰ গৰ্ভৱতী পত্নীৰ কেঁচিৰে পেট ফালি গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰাৰ চেষ্টা চলায় স্বামীয়ে। 22 বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ থকা পান্নালাল আৰু অনিতাৰ আছে 5গৰাকী কন্যা সন্তান। ল'ৰা সন্তান জন্ম নোহোৱাৰ বাবে অনিতাৰ সৈতে প্ৰায় কাজিয়াত লিপ্ত হৈছিল পান্নালালে। পুত্ৰ সন্তান নহ'লে অনিতাক বিবাহ বিচ্ছেদ কৰি আন মহিলাক বিবাহ কৰোৱাৰো ভাবুকি দিছিল পান্নালালে। স্বামীৰ আক্ৰমণৰ ফলত মৃত্যু ঘটে সন্তানটিৰ। সম্পত্তিৰ বিবাদৰ বাবে ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিযুক্ত পান্নালালে। প্ৰচণ্ড গৰমৰ মাজত এতিয়া এক ভাল খবৰ, কিয়নো আহি আছে ধুমুহা বৰষুণ। গৰমৰ পৰা পাব পৰিত্ৰাণ। ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। দৰ্শক, ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বলিব বতাহ। কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট আৰু য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। অহা 28 মেলৈকে ৰাজ্যত বিভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড বৰষুণ। এই সময়ছোৱাত ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। কোন কোন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে সবিশেষ জানক। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, শোণিতপুৰ, হোজাই, বিশ্বনাথ, ডিব্ৰুগড়, তিনিচুকীয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ এক সম্ভাৱনা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। EVM ভাঙি জেললৈ গৈছে বিজেপি বিধায়ক। এগৰাকী বিজেপি বিধায়কে EVM মেচিন ভাঙাৰ এক ঘটনা সংঘটিত হৈছে। EVM ভঙাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী বিজেপি বিধায়ক। ভোটগ্ৰহণৰ দিনা ভোট কেন্দ্ৰত EVM লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। উৰিষ্যাৰ বিজেপি বিধায়ক প্ৰশান্ত জগদেৱক গ্ৰেপ্তাৰ কৰা হৈছে। লোকসভা সমষ্টিত খোৰ্দা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰশান্ত জগদেৱে। খোৰ্দাৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত জগদেৱে পত্নীৰ সৈতে গৈছিল ভোট দিবলৈ। EVM বিকল হোৱাৰ বাবে দীৰ্ঘ সময় ধৰি কেন্দ্ৰত অপেক্ষা কৰিবলগীয়া হৈছিল প্ৰাৰ্থীগৰাকী। ইয়াতে ক্ষুণ্ণ হৈ কেন্দ্ৰটোৰ বিষয়াসকলৰ সৈতে তৰ্কত লিপ্ত হয় প্ৰাৰ্থীগৰাকী। পৰৱৰ্তী সময়ত ক্ষোভৰ বশৱৰ্তী হৈ EVM মেচিন ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিত প্ৰশান্ত জগদেৱক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।